Karimsganj police tay BSF kathalai rutung mungo ongkhari mankha kwbangma phekjangnai chamung tangsale hor kuthukko jotoni silai kwbangku record wngmani mangpli kasawi phaikya koktomao sai mankha tabungni jorao jotoni sai kwbangku 40 crore rang marini drugs mankha Karimsganj tawni baba hotel ganani Mizoram-Tripura hasteo phaimani bypass lamao bathakjak truck Malkhungo rutugui mankha 746 saban case ni box bisingo 9.46 kg heroin truck Malkhung bisingo tebo phekjaknai manui tongkhotok ungjagui Malkhungni driver Mahib-uddin mungui pathor kandi khoroksana Romkha police o drugs no Bangladesh hayo tlangnani bagui tubujakmani hini koktomao sai mankha lukurok salakya police te BSF ni samung kahamno sajak laikya amsaini sinai dungai lukurok itu kota batin ero itu bolu ini mana pun ada orang video orang মেশিন তো বহুত আচ্ছা মোক এটা কথা কও মেশিন তো উপরে যদি এটা পাই এনেকে রাখো কিন্তু বহুত হালকা হয় না কিসবোর্ড আছে না এটা দিও বাবা কই তো কি খবর দেননি কিসা কইছ প্লিজ তাই হয় বাহ ওকে ডাঙর মার আছে পানি খাবো দেবা ডিঙিয়া Silakan madam. आराम से एकदम पूरा हिसाब में लगाओ ये क्या लगेगा बोले दवा दे अरे प्रथम एक तला तो बना और पांचों के 2 तला बनाबी बोल बोले सब ना एकदम एक का पीछे एक लगाना होगा ठीक है नहीं तो हिसाब गलती होगा खुली में नहीं बस होगा 2 तला बनाबी 6 মান আছে মুখার্জি ডাবল কোলি তো সনি কোলি ডাবল বহুত আছে তো Oi, dinga. Ya kothai yo tomai. No. Bos gore kon ferona paina na hari pura paya thakbe. Din mane hotel gane boss. Sore or. মালবুর পর কি হারে যাও না তুমি যাও না কই আমার কথা যাও তুমি যাও তুমিও রেকর্ড করো ওই তোমার ওই মেম্বার করে মেম্বার দুই আর তার ভাই তুমিও থাকো তুমিও চাও না এটা আসামের সবচেয়ে বড় মাল দেখছি হিরোইন তাই এটা দৌড়িয়ে থাকো তো আমি হ্যাঁ তো দেখছে আগেও দেখছে আমি দৌড়িয়ে থাকো দুনিয়ার কারবার করে গীতা করতে হিসাবত মিলাবি রে তো রাখ সাররে উঠাই হিসাব में मिलाइए ठीक है सामने एक का को बोले भाई जिला सही से আজি আমাৰ মানে ইনপুট আছিলে BSF ইন্টেলিজেন্সৰ পৰা কালিৰ পৰা আমি গাড়ী এখন ট্ৰেক কৰি আছিলোঁ আমি খবৰ পাইছিলোঁ মিজোৰামৰ পৰা এখন ট্ৰাক আহিছে য'ত
ফুল আপোনাৰ ড্ৰাগছ লোডিং আছে আৰু ত্ৰিপুৰালৈ যাব। একৰ্ডিংলি BSF ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ আৰু কৰিমগঞ্জ পুলিচে আমি যুটীয়া এটা অভিযান কৰিলোঁ। প্ৰায় ৰাতি 11:30-12 বজাত আমি এখন ট্ৰাক আটক কৰিবলৈ সক্ষম হ'লোঁ আৰু বাবা হোটেলৰ কাষত আটক কৰা ট্ৰাকখনৰ লগত ড্ৰাইভাৰ এজনো পালোঁ। তেওঁ সোধ-পোছ কৰাত তেওঁ এডমিট কৰিলে গাড়ীখনৰ ভিতৰত চিক্ৰেট চেম্বাৰ বনোৱা আছিলে আৰু একৰ্ডিংলি আমি যেতিয়া চালোঁ গাড়ী ড্ৰাইভাৰৰ ওপৰত বহা চেম্বাৰত তাতে নতুনকৈ এটা বক্স বনাই থৈছিলে আৰু বক্সৰ ভিতৰৰ পৰা আমি যেতিয়া চাৰ্চ কৰিলোঁ 764টা চব বক্সেছ পাইছোঁ। গোটেইকেইজনতে আপোনাৰ হিৰ'ইন আছে আৰু এপ্ৰক্সিমেটলি আমি এতিয়াও নাম্বাৰিং কৰি আছোঁ। ৱেইট 9 kg মান হ'বগৈ, সেইটো এবাউট 40 crore হ'ব। যোন আটক কৰা ড্ৰাইভাৰজনৰ নাম মুহিব গান্ধী। আমি জনাতো চাম্ফাইৰ পৰা আহিছে আৰু ত্ৰিপুৰা যাবলৈ এইটো প্লেনিং আছিলে। এইটো চলিয়ে থাকে, এইটো আমি খবৰ পোৱা মতে এভৰি মান্থ এবাৰ বা দুবাৰকৈ ট্ৰিপ মাৰে আৰু এইটো BSFে খুব ভাল ইনপুট লগাইছে আৰু আমিও একৰ্ডিংলি যিমান পাৰোঁ টেকনিকেল এছিষ্টেঞ্চ দি পেলাই কম্বাইণ্ড এফৰ্টত আমি আজি ধৰি দিছোঁ। মষ্ট লাইকলি এইটো অসমৰ চাই লাৰ্জেষ্ট হিৰ'ইন চিজাৰ হ'ব, ইয়াতকৈ ডাঙৰ চিজাৰ আজিলৈ হোৱা নাই।